বন্ধু বান্ধৱীসকল নমস্কাৰ আপোনালোকক আমাৰ চেনেল Jyoshikha's Worldলৈ স্বাগতম জনাইছোঁ আজি আপোনালোকক এডোখৰ বিশেষ স্থানলৈ লৈ যাম এয়া চাওক আমি লখিমপুৰৰ নাৰায়ণপুৰ স্থিত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰীলৈ আপোনালোকক লৈ গৈ আছোঁ আপোনালোক বহুতেই হয়তো এই স্থানত আহিব পৰা নাই গতিকে আমাৰ এই ভিডিঅ'ৰ যোগেদি আপোনালোকে উপভোগ কৰিবলৈ চেষ্টা কৰক এইখন গেটেদি যায় উজিৰৰ টোললৈ এতিয়া আমি এইফালেদি মূল স্থানত প্ৰৱেশ কৰিম মূল স্থানৰ এইখন গেটেৰে প্ৰৱেশ কৰি এতিয়া আমি নামঘৰৰ সন্মুখত আহি পাইছোঁ বহুত শান্ত আৰু সুন্দৰ পৰিৱেশ আপোনালোকে দেখিছে প্ৰথমে আমি বন্তি জ্বলাই ল'লোঁ এয়া চাওক সুন্দৰভাৱে ভাগৱত পাঠ হৈ আছে ইতিমধ্যে আমি পুৱাৰ আগতেই নাম প্ৰসংগ শেষ হৈ গ'ল এতিয়া এজন ভকতে নামঘৰৰ চাহেৰে আমাক আপ্যায়ন কৰিলে এয়া চাওকচোন নামঘৰৰ মূল আসনখন কিমান সুন্দৰ লাগিছে ভাগৱত পাঠ ইতিমধ্যে শেষ হ'ল এয়া ভকতসকল যাবলৈ ওলাইছে ভেটি ক'তা ক'লে ভেটি যে কৈছিলে জন্মভেটি অঁ জন্মভেটি গুৰুগিৰি বুলি কয় অঁ এইফালে ন অঁ এই দেখিছে আগতে অঁ অঁ এয়া দূৰ দূৰণিৰ পৰা কিছু লোক আহিছে আমি জন্মভেটিলৈ সোমাই আহিছোঁ এইডোখৰ ঠাইতে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম হৈছিল এয়া গুৰুগৃহ অৰ্থাৎ জন্মস্থানতে এই গৃহ স্থাপন কৰিছিল পিছলৈ এয়া চাওক মূল নামঘৰ ভাগি আৰু এতিয়া আমি যাম লেটেকুপুখুৰীৰ পাৰলৈ এয়া হৈছে ঐতিহাসিক লেটেকুপুখুৰী আমি ইয়াত মাছক মুড়ি দিম মাছক কিমান সুন্দৰ দৃশ্য মুড়ি দিয়া ওচৰত আহিলেও একো নাই কিন্তু আপোনালোক আহিলে সৰু সৰু ল'ৰা ছোৱালীক পুখুৰীটোৰ পাৰলৈ যাবলৈ নিদিব পুখুৰীটোৰ পাৰত বেৰা দিয়া হোৱা নাই চাওকচোন অতিকৈ ভাল লগা দৃশ্য সদায় যিটো আমি দেখিবলৈ নাপাওঁ এতিয়া আমি পুখুৰীত মুড়ি দিলোঁ মাছ চালোঁ আৰু আমি যাবলৈ ওলাইছোঁ এতিয়া আমি কোনঠাইলৈ যাম মাধৱদেৱ কলা কৃষ্টি কেন্দ্ৰলৈ নাৰায়ণপুৰৰ মাধৱদেৱ কলা কৃষ্টি কেন্দ্ৰলৈ দেখুৱাই আছোঁ বোলো আপোনালোকক এয়া আমি আহি পাই গ'লোহি শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ কিন্তু ক্ষমা কৰিব আপোনালোকক ভুলতে কলা কৃষ্টি কেন্দ্ৰ বুলি কৈছিলোঁ কিন্তু কৃষ্টি কেন্দ্ৰ নহয় কলাক্ষেত্ৰ আপোনালোকে শেষলৈকে ভিডিঅ'টো উপভোগ কৰক অঁ কথা এষাৰ কওঁ দেই যদি ভিডিঅ'টো ভাল পাইছে আপোনালোকে লাইক আৰু কমেণ্ট কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰি দিব যাতে এই কলাক্ষেত্ৰ সকলোৱে উপভোগ কৰিব পাৰে ভৱিষ্যতে আপোনালোকো আহিব
ভাল পাব যথেষ্ট। আমাৰ চিন্দিকো উঠাই লৈছোঁ। এয়া আমি ভিতৰ ভাগত প্ৰৱেশ কৰিছোঁ। এয়া পাণ্ডুলিপি ভৱন। এইবোৰ নতুন নতুন বিল্ডিং এতিয়াও নিৰ্মীয়মান অৱস্থাতে আছে। আপোনালোকে ইয়াৰ আৰ্কিটেকচাৰটো মন কৰকচোন, ইমান ধুনীয়াকৈ বনাইছে ঘৰবিলাক। যে বাহিৰৰ কোনোবা এডোখৰ জেগাত থকা যেন লাগিব। এই নামঘৰ। এইটো কলাক্ষেত্ৰৰ মিউজিয়াম হয়। চাওকচোন আপোনালোকে, যথেষ্ট সংখ্যক মানুহ আছে। এতিয়াও এই কলাক্ষেত্ৰ নিৰ্মীয়মান অৱস্থাতে আছে, তথাপিও বহুত সংখ্যক মানুহ ইয়াত সমাগম হয়। অনুগ্ৰহ কৰি স্পৰ্শ নকৰিব। নকৰোঁ। এইটো হৈছে মুকলি মঞ্চ। বিভিন্ন ধৰণৰ অনুষ্ঠানবিলাক ইয়াত আয়োজন কৰা হ'ব। চাওকচোন, এই মুকলি মঞ্চৰ ষ্টেপৰ পৰা তললৈ ইমান ধুনীয়া এক সুন্দৰ নাজাৰা। নামঘৰ। মূল নামঘৰ। দক্ষিণ বহ। এয়া নামঘৰত ভক্তই সেৱা লৈছে আৰু আমি নামঘৰীয়াৰ ওচৰত সেৱা এটা লৈ ঘৰলৈ বুলি উভতি আহিলোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবচোন, কমেণ্ট কৰিব। ছাবস্ক্ৰাইব কিন্তু কৰিব দেই। আৰু আপোনালোক ঠাইডোখৰলৈ এবাৰ হ'লেও আহিব, খুব ভাল পাব। গতিকে আজিলৈ বাই বাই, থেংক ইউ এণ্ড ষ্টে হেপী।